তো বন্ধুসকল আজি আপোনালোকৰ কাৰণে এটা বহুতে ভাল এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' আপুনি চালে আপুনি অতিকৈ ভাল পাব। মই গেৰাণ্টিৰে ক'ব পাৰোঁ যে আপোনাৰ ভাল লাগিবই, ভিডিঅ'টো ভাল লাগিবই। তো সেইটো ভিডিঅ' কি আজি আপোনালোকক দেখুৱাম। চাওক বন্ধুসকল, মোৰ যিটো মোবাইল আছে এই মোবাইলটোত মই যেতিয়া অ'পেন কৰোঁ, ব্ৰাউজাৰ এটা অ'পেন কৰিলোঁ। আপুনি আপোনাৰ ঘৰতো চাগে মোবাইল ৰাখিছে বা আপোনাৰ ল'ৰা ছোৱালীক বা ভাই বন্ধুসকলক যদি আপুনি কিবা মোবাইল যদি দিছে, সেইটো মোবাইল যদি আপুনি সম্পূৰ্ণভাৱে ছেফ ৰাখিব খুজিছে বা তেওঁক যদি আপুনি যদি যিকোনো ধৰণৰ এডাল্ট কণ্টেণ্টৰ পৰা যদি আপুনি ছেফ ৰাখিব বিচাৰিছে, তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুতেই উপকাৰী। তো সেইটো কি আপোনালোকক দেখুৱাই আছোঁ। তো দেখক বন্ধুসকল, ইয়াতে মোৰ যিটো মোবাইল আছে এই মোবাইলটো মই ব্ৰাউজাৰ অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত এটা মই তো ইয়াতে চাওক, মই যেতিয়া চাৰ্চ কৰোঁ এডাল্ট ভিডিঅ'ছ, ইয়াতে মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত চাওক, ইয়াতে মোৰ কোনো ধৰণৰ এডাল্ট ভিডিঅ'ছ নাহে। আপুনি ইয়াতে চাব পাৰিছে যিকোনো, ইয়াতে আপুনি প্ৰথমতে চাওক, তাৰপিছত চাওক গোটেইকেইটা আপুনি ৱেবছাইট চাব পাৰিছে। ইয়াতে টোটেলি আপোনাৰ এডাল্ট কণ্টেণ্ট টোটেলি ডিজেবল। তো এইটো কেনেকৈ কৰিব লাগে সেইটো ছেটিং মই আপোনাক দেখুৱাই দিম। সেইটো ছেটিং কৰিবলৈ বেছি সময় নালাগে, কেৱল আপুনি আধা মিনিট বা 20 ছেকেণ্ডৰ ভিতৰত আপুনি ছেটিংটো কৰিব পাৰিব। কিন্তু আপোনালোকক দেখুৱাই দিছোঁ মই কমপ্লিটলি, সেইকাৰণে মই এক্সপ্লেইন কৰি আছোঁ যাতে আপোনালোকে ভালকৈ বুজে, তাৰ কাৰণে মই অলপ সময় লৈ আছোঁ। কিন্তু এইটো আপোনাৰ 20 ছেকেণ্ডৰ ভিতৰত আপুনি কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ। চাওক, ইয়াতে কিন্তু একো ধৰণৰ অহা নাই, কোনো ধৰণৰ সেইবিলাক অহা নাই। এডাল্ট কণ্টেণ্ট কমপ্লিটলি ডিজেবল ফৰ দিছ ডিভাইচ ইফ ইউ ডু দিছ ছেটিংছ। তো হাউ টু ডু দিছ I will explain you। তো মই আপোনাক দেখুৱাই আছোঁ সেইটো কেনেকৈ কৰিব লাগে। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপুনি কেনেকৈ আকৌ আপুনি ক'ব পাৰিব ইয়াতে এডাল্ট ভিডিঅ'ছ বুলি লিখাৰ কাৰণে অহা নাই। মই ইয়াতে লিখি দিলোঁ, মই এই শব্দটোৱে ইয়াতে লিখি দিলোঁ মই। ইয়াৰ পিছতো চাওক এতিয়া কি আহে। চাওক, এতিয়াও কোনো ধৰণৰ তেনেকুৱা কণ্টেণ্ট অহা নাই, কমপ্লিটলি সেইটো ডিজেবল আছে। সেইটো মই ছেটিংটো কৰিছোঁ, যাৰ বাবে এইটো কমপ্লিটলি ডিজেবল আছে। এইটো ছেটিংটো এতিয়া যদি মই মোৰ ভনী বা ভাই বা মোৰ সন্তান যিয়ে আছে, মোৰ ল'ৰা ছোৱালী যোনে আছে, তাক যদি মোবাইলটো যদি দিওঁ, সেই মোবাইলটো যদি ইউজ কৰে কিবা কাৰণত, যদি মাইণ্ড ৱাছত যদি সেইটো যদি ভিডিঅ' কণ্টেণ্ট সেইগিলা কণ্টেণ্ট যদি চাব খোজে, তথাপিও সেই চাব নাপায়। যিকোনো ধৰণৰ VPN যদি লগোৱা হয়, তথাপিও এইটো ডিভাইচত নাহে। তো সেইটো ছেটিং কেনেকৈ কৰে ব্লগ আপোনালোকক দেখুৱাই আছোঁ। আপুনি কি কৰিব, আপুনি আপোনাৰ মোবাইলৰ পৰা আপুনি জাষ্ট আপোনাৰ ছেটিংটো অ'পেন কৰিব। বাকী আপোনাৰ একো কৰিব নালাগে। বহুতে হয়তো আপোনাক ৰিকমেণ্ড কৰিব যে আপুনি ব্ৰাউজিঙত তাতে যিটো ৱেবছাইট ছেটিং আছে বা সেইটো যিটো ৱেব ছেটিং আছে, ৱেবছাইট বা ছাইট ছেটিং আছে, তাতে যাই হেৰি কৰিব লাগে। তাতে আপোনাৰ কিবা কাৰণত প্ৰব্লেম হ'ব পাৰে, বা বেলেগ কিবা যদি আপুনি এপ্লিকেশ্যন বা বেলেগ কিবা যদি আপুনি যদি ইউজ কৰে, থাৰ্ড পাৰ্টি কিবা এপ্লিকেশ্যন বা থাৰ্ড পাৰ্টি কিবা যদি আপুনি যদি ছেটিঙত যদি তেনেকুৱা যদি লগায়, তেনেহ'লে সেইটোৰ কাৰণে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। থাৰ্ড পাৰ্টি এপ্লিকেশ্যন হওক বা ছফ্টৱেৰে হওক, সেইটো আপুনি যদি ডাউনলোড কৰি যদি কিবা কাৰণে আপুনি যদি সেইটো প্ৰটেক্ট কৰি আছে, তেনেহ'লে সেইটো আপোনাৰ কাৰণে ৰিস্কি হ'ব পাৰে। তো আপোনালোক যিটো আজি মই দেখুৱাই দিম, সেইটো একদম সম্পূৰ্ণকৈ ছেফটি হ'ব আৰু সম্পূৰ্ণ গেৰাণ্টি। মই বহুত দিনেৰে এইটো ইউজ কৰি আছোঁ। এইটো যদি আপুনি VPN লগায় তথাপিও এইটো কাম নেদায়। আপুনি যিটো ডিভাইচত এবাৰ কৰি দিব, সেইটো ডিভাইচত পাৰ্মানেণ্টলি সেইটো হৈ যাব। সেইটো মই দেখুৱাই দিছোঁ, যাৰ কাৰণে আপোনাক যিটো মোবাইলৰ ছেটিং আছে, জাষ্ট আপুনি সেই মোবাইলৰ ছেটিংটো আপুনি ইয়াৰ পৰা অ'পেন কৰিব। মোবাইলৰ ছেটিংটো অ'পেন কৰাৰ পিছত আপুনি জাষ্ট কি কৰিব, আপুনি প্ৰথমতে আপোনাক আগতে কৈ থওঁ, যদি আপোনাৰ আপোনাৰ মোবাইলটো যদি 8 ভাৰ্জনৰ যদি তলত হয়, তেনেহ'লে অলপ প্ৰব্লেম হ'ব পাৰে। যদিও হয় তেনেহ'লে আপুনি মোক কমেণ্ট কৰি জনাব। আপোনাৰ ডিভাইচৰ যিটো মডেল হয় বা আপোনাৰ যিটো ডিভাইচৰ মডেল আৰু ভাৰ্জন যিটো হয়, সেইটো মোক জনাব। আপোনাক মই এক্সট্ৰা কৰি কৈ দিম যদি কিবা প্ৰব্লেম আহে। কিন্তু আচলতে বৰ্তমান কি হয়, মেক্সিমামৰে আজিকালি 10ৰ ওপৰত আছে, 12, 13 এনেকুৱা ভাৰ্জনত চলি আছে। তো আপুনি কি কৰিব, আপুনি জাষ্ট আপোনাৰ ছেটিংটো অ'পেন কৰি ইয়াতে আপুনি চাবলৈ পাৰিছে নেটৱৰ্ক ইণ্টাৰনেট, এইটোত আপুনি আহিব। নেটৱৰ্ক ইণ্টাৰনেট অহাৰ পিছত ইয়াতে আপুনি একদম তলত চাব পাৰিছে প্ৰাইভেট DNS, একদম তলতে প্ৰাইভেট DNSত আপুনি ক্লিক কৰিব। প্ৰাইভেট DNSত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি তিনিটা অপশ্যন পাই যাব। এটা আছে অফ, এটা আছে অট'মেটিক, আৰু এটা আছে কি প্ৰাইভেট DNS প্ৰভাইডেড হটস্পট নেম। তো আপুনি জাষ্ট কি কৰিব, ইয়াতে যিটো প্ৰাইভেট DNS প্ৰভাইডাৰ হটস্পট নেম হোষ্ট নেম আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যদি আপোনাৰ খালী থাকে তেনেহ'লে ঠিকেই আছে, যদি খালী নাই বা আপুনি বেলেগ কিবা DNS ইউজ কৰিছিলে কেতিয়াবা, তেনেহ'লে আপুনি এইটো মোহাৰি দিব। তাৰপিছত আপুনি ইয়াতে কি লিখি দিব, এতিয়া আপুনি লিখি দিব এডাল্ট হাইফেন, তাৰপিছত আপুনি ইয়াতে লিখি দিব ফিল্টাৰ, তাৰপিছত লিখি দিব হাইফেন, তাৰপিছত আপুনি হাইফেনটো দিয়াৰ পিছত ইয়াতে আপুনি দি দিব DNS, তাৰপিছত ডট, তাৰপিছত ক্লিন CLEAN ক্লিন BROWISING ব্ৰাউজিং। ইয়াতে আপুনি লিখি দিব ক্লিন ব্ৰাউজিং, তাৰপিছত ইয়াতে আপুনি ডট দিব, তাৰপিছত ORG।
এইখিনি আপুনি লিখি দিব। ইয়াতে আপুনি চাবলৈ পাৰিছে adult-filter-dns.cleanbrowsing.org। বাছ আপুনি এইখিনি লিখি আপুনি ইয়াতে ছেভত ক্লিক কৰি দিব। আপুনি ইয়াতে যিটো আপোনাৰ যদি ৱেবছাইটত যদি কানেকশ্যন থাকে তেনেহ'লে সেই হ'ব পাৰে সেইটো আপোনাৰ কাৰণে বন্ধ হ'ব পাৰে, বা সেইটো আপুনি ময়ো বন্ধ কৰি লৈছোঁ। এইটো ৱেবছাইটটো বন্ধ, এই ৱাইফাইটো বন্ধই কৰি লৈছোঁ মই। এইটো মোৰ পাৰ্চনেল মই নেটৱৰ্ক দি ইণ্টাৰনেট দি মই কৰি আছোঁ। ইয়াতে চাওক, ইয়াতে কানেকশ্যন হোৱা নাই, কুড নট কানেক্টেড। তো মই আকৌ ইয়াতে ক্লিক কৰিছোঁ ছেভত। এতিয়া এইটো কানেক্ট হৈ যাব। এতিয়া চাওক, এতিয়া এইটো কানেক্ট হৈ গৈছে। ইয়াতে আপুনি প্ৰাইভেট ডিএনএছৰ তলত এইটো যিটো মই লিখি দিছিলোঁ সেইটো চাওক এতিয়া আহি গৈছে। যদি কুড নট কানেক্ট যদি দেখুৱায় তেনেহ'লে তাৰমানে এইটো কানেক্ট হোৱা নাই। আপুনি যেতিয়া কানেক্ট কৰিব তেতিয়া আপোনাৰ মোবাইলৰ যিটো ইণ্টাৰনেট হয়, ইণ্টাৰনেটটো আপুনি অন কৰি তাৰপিছতে আপুনি এইটো কানেক্ট কৰিব, নহ'লে এইটো ছেভ নহ'ব। তো এবাৰৰ কাৰণে আপুনি এইটো ইণ্টাৰনেটটো অন কৰি তাৰপিছত এইটো আপুনি ছেভটো কৰি ল'ব। তাৰপিছত আপুনি ইণ্টাৰনেট বন্ধও কৰি থ'ব পাৰে আৰু প্ৰব্লেম নাই। তো এইটো মই ডিএনএছটো হৈ গ'ল। এতিয়া চাওক ব্ৰাউজাৰত যাওঁ। এইটো মই ব্ৰাউজাৰত আহিলোঁ। ব্ৰাউজাৰত অহাৰ পিছত ইয়াতে মই বন্ধ কৰি দিছোঁ এইটো। এই ইয়াতে চাওক, ইয়াতে মই লিখি দিছোঁ যিটো মই লগাইছিলোঁ, যিটো মই ছেটিংটো বনাইছোঁ। এতিয়া চাওঁ, ইয়াতে চাৰ্চ কৰোঁ, ইয়াতে এডাল্ট ভিডিঅ'ছ যদি ইয়াতে মই চাৰ্চো কৰোঁ তথাপি চাওক ইয়াতে কিন্তু নাহে, একোৱে নাহে। ইয়াতে আপুনি চাবলৈ পাৰিছে, এইবিলাক আপুনি ৱেবছাইট চাব পাৰিছে, ইয়াতে আপুনি চাবলৈ পাৰিছে। এইবিলাক যদি আপুনিও কৰে, আপুনি চাব ইয়াতে একোৱে আপোনাৰ যিটো আপোনাৰ এডাল্ট হয় বা যিটো আপোনাৰ মানে আপুনি বুজিবই পাৰিছে, তেনেকুৱা ধৰণৰ কোনো কণ্টেণ্টেই ইয়াতে নাহে। ইয়াতে আপুনি চাব পাৰিছে, ইয়াতে যিগিলা আপুনি চাব এটাও আপুনি এডাল্ট কণ্টেণ্ট নাপাব। এডাল্ট কণ্টেণ্ট কমপ্লিটলি ডিজেবল ফৰ দিছ ডিভাইচ। এইটো ছেটিং আপুনি এনেকুৱাকৈ কৰিব লাগে। তো আশা কৰোঁ ভিডিঅ' আপোনাৰ অতিকে ভালেই লাগিছে। যদি ভালেই লাগিছে তেনেহ'লে আপুনি ভিডিঅ'টো লাইক কৰি দিয়ক, আৰু আমাৰ চেনেলৰ লগত থাকিবলৈ, এনেকুৱা ধৰণৰ মজাৰ ভিডিঅ' পাবলৈ আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি কিবা প্ৰব্লেম পাইছে যদি আপুনি, বা যদি আপোনাৰ ছেটিংটো হৈছে যদি আপুনি ছেটিংটো কৰি যদি সুখী, তেনেহ'লে আপুনি আমাক কমেণ্ট কৰি ধন্যবাদটো দিব পাৰে। আজিৰ কাৰণে ইমানেই, লগ কৰিম আগৰ ভিডিঅ'টোত। ধন্যবাদ।